Subscribe my channel and don't forget to click on the bell icon. আই আজি তোৰ জীৱনৰ সত্যটো ক'বলৈ আহিছোঁ আজি তোৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ আহিছোঁ ভালকৈ তোৰ মোবাইলটো এবাৰ চেক কৰ তই তাইক যি এছএমএছটো কৰিছ সেইটো এবাৰ পঢ় তোৰ দূৰ অৱস্থা তই তোৰ চকুত চেহেৰাত ফুটাই তুলিছ তই বাদ দে ময়ে পঢ়োঁ এছএমএছত তই কি লিখিছ শুন তুমি মোক এৰি নাযাবা মই মৰি যাম তুমি যেনেকুৱাই ক'বা মই তেনেকুৱাই হৈ যাম তোমাৰ সুবিধাৰ মতে তোমাক ফোন কৰিম তুমি বিচাৰিলে দেখা কৰিম আৰু নহ'লে দূৰতেই থাকিম জানা দিনটো তোমাৰ কাৰণেই কান্দো একোতেই মন নবহে তুমি মোক ব্লক কৰি দিলা সেইকাৰণে তোমাৰ নাম্বাৰটো আৰু ফোন নালাগে মাফ কৰি দিয়া এবাৰ ভৰিত ধৰিছোঁ তোমাৰ কথা দিলোঁ আৰু কোনোদিন ভুল নহয় মোৰ ক্ষমা কৰি দিয়া মোক কৰিছোঁ হাতযোৰ হাজাৰবাৰ এছএমএছ কৰিলোঁ লিখিলোঁ আই এম চৰি তুমি যদি কোৱা তেতিয়া তোমাৰ গোলাম হৈয়ে থাকিম তোমাক মই গোটেই জীৱন মূৰৰ ওপৰত ৰাখিম ভিক্ষা হিচাপে তুমি তোমাৰ ভালপোৱাকণ দিয়া গোটেই জীৱনৰ কাৰণে মোক তোমাৰ চাকৰ বনাই লোৱা এই চব লিখিছ তই এছএমএছত কিয় আৰু লিখিব পাৰিলেহেঁতেন মই প্ৰেমিক নহয় মই কুকুৰ তুমি যি চেলেকিব ক'বা মই তাকেই চেলেকিম তুমি ভুকিব ক'লে মই ভৌ ভৌ কৰিম তুমি কামুৰিব ক'লে মই কামুৰিম আৰে ভাই এজনী ছোৱালীৰ কাৰণে আৰু কি না কৰিবি তই আৰু কিমান তলত পৰিবি তই হাতযোৰ কৰিলোঁ ভৰিত পৰিলোঁ তোমাৰ গোলাম হৈ থাকিম তোমাৰ চাকৰ হৈ থাকিম আৰু কি কবি তই তাই যদি তোক সঁচাই ভাল পালেহেঁতেন তেনেহ'লে তোক দুদিনতে পাহৰি নগ'লহেঁতেন তাই যদি তোক সঁচাই ভাল পালেহেঁতেন তেনেহ'লে তোক ইমান কষ্ট নিদিলেহেঁতেন জানো তই এনেকুৱা এছএমএছ কৰিছ বুলিয়ে তই দুৰ্বল নহয় তই কান্দিছ কাৰণ তই তাইক সঁচা ভাল পাৱ আৰে ভাই তই এটা সঁচা প্ৰেমিক তই এজনী ভুল ছোৱালীৰ লগত প্ৰেম কৰি পেলালি সেয়েহে আৰু নকৰিবি আফচোচ মনৰ মাজত জমা কৰ কেৱল আক্ৰোশ তোৰ এই চকুৰ পানী তোৰ মনৰ কষ্ট তাইৰ ওচৰত সকলো ব্ৰেথা সকলো নষ্ট দুখ কষ্ট বাদ দি কঠিন হ'বলৈ শিক অলপকৈ ভাবিছা তাইৰ ভালপোৱাটোৱে ফেক মনে মনে প্ৰতিজ্ঞা কৰ আৰু বেং নেকান্দুৱে ভালকৈ ভাবিছা তাই তোৰ যোগ্যই নহয় সকলোবোৰ পাহৰি যা মচিদে তোৰ মনৰ পৰা তাইক নিজে আগতে প্ৰতিষ্ঠিত হ চাবি তেনেকুৱা ৩৬টা ছোৱালী ভাল পাব তোক তই হলি অকলে এখ তোৰ গল্পৰ হিৰো তোৰ প্ৰেমিকা যাক পচন্দ কৰিছে চালা সি এটা জিৰো চাবি এদিন হঠাৎকৈ তোক ক'ব ঘূৰি আহ তই উত্তৰ দিবি তেতিয়া ভালেই আছোঁ মোৰ পৃথিৱীত মই তোৰ প্ৰেমৰ ভিক্ষাৰ কাৰণে চটফট কৰিব যেতিয়া এটা ১০০ টকাৰ নোট হাতত ধৰাই দিবি তেতিয়া তোৰ সন্মুখত আহি তাই যেতিয়া তোক কৰিব ৰিকুৱেষ্ট তোৰ অফিচত তেতিয়া অপেক্ষা কৰিব তোৰ আমেৰিকাৰ গেষ্ট আৰু যোৱাৰ সময়ত তাইক কবি অল দ্য বেষ্ট তেতিয়াও যদি নুশুনে ঘূৰি যাব কবি কিছু বছৰ আগত বুঝক চালা অৱহেলা কৰিলে কিমান কষ্ট হয় মনত সেয়েহে আজিৰ পৰা সকলো পাহৰি নতুন জীৱন আৰম্ভ কৰ দেখি এদিন তোৰ কৰ্মচাৰী হ'ব তোৰ এই গাৰ্লফ্ৰেণ্ডৰ এই বৰ BXTBৰ পৰা মই শ্ৰী উত্তম নাথ বন্ধু যোনে তোমাক সঁচাই ভাল পাব তেওঁ শত বাধা আহিলেও তোমাক এৰি নাযায় কিন্তু যোনে তোমাক ভাল নাপায় সি সামান্য কিবা হ'লেই তোমাক এৰি দিব সেয়েহে যোনে যাব বিচাৰে তাক যাব দিয়া সেইলৈ ইমান ভাবি লাভ নাই আৰু আমাৰ নিতুমণি শইকীয়া ছাৰেও এটা সুন্দৰ প্ৰেমক লৈ ভাষ্য আগবঢ়াইছে আহক ভাষ্যটো এবাৰ শুনি চাওঁ প্ৰেম আৰু ভালপোৱা সদায় হ'ব লাগে কিন্তু সেইটো সৃষ্টিৰ বাবে কেতিয়াও ধ্বংসৰ বাবে হ'ব নালাগে এইটো কিন্তু সকলোৱে মনত ৰখা উচিত যদি সেই প্ৰেম আৰু ভালপোৱাত সদায় সৃষ্টি থাকে সেয়া সদায় স্বাগতম যদি তাত ধ্বংসৰ বীজহে সোমাই থাকে সেয়া কিন্তু বৰ্জন কৰাটো আৰম্ভণিতেই সকলোৱে কৰ্তব্য সেইটো মনত ৰখাটো দৰকাৰ নতুন চামে সেইকাৰণে সৃষ্টিৰ সন্ধানত প্ৰেম কৰক তাত আপত্তি নাই বহুত ডাঙৰ কথা এটা কৈছে এটা কথাই ক'ম অৱশ্যই কমেণ্ট কৰি জনাবা ভিডিঅ'টোৰ কোনটো লাইন তোমাৰ আটাইতকৈ বেছি ভাল লাগিল আৰু যদি তোমাৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক অৱশ্যই কৰি দিবা লগ পাম আকৌ পিছৰ ভিডিঅ'টোত তেতিয়ালৈ টাটা